মাজুলী কলেজ প্ৰিন্সিপাল দেৱজিৎ শইকীয়া ডাঙৰীয়া, শংকুৰজী, সাংবাদিক বন্ধুসকল, আজি অনুষ্ঠানত ইমান ধুনীয়া অনুষ্ঠান আমাৰ মেডিয়া বন্ধুসকলকে কিছু দেখা নাই। মোৰ মতে আজি সেই সকলোৱে আহিব লাগিছিল, আহি আপোনালোকৰ মাজত অলপ বাৰ্তালাপ কৰাটো আৰু আমি কিছু কথা আৰু জানিব পাৰিলোহেঁতেন। আপোনালোকেতো প্ৰায় জানে, জনাৰ পিছতো আজি চবেই অহা যেন আপোনালোকৰ মাজতো বাৰ্তালাপ কৰিব পাৰিছেন বুলি ভাবোঁ। যিয়ে নহওক, এই বম্বে মাতৰম অনুষ্ঠানটোত আমি বম্বে মাতৰম কি আছে, কিয় আমি পালন কৰিবলগীয়া হৈছোঁ। যি গীতেই হওক, সংগীতেই হওক, যি সুৰতে ভাৰতবৰ্ষক একলগ কৰি যি ব্ৰিটিছৰ আমি যুঁজিবলৈ সক্ষম হ'লোঁ আৰু তেখেতসকলক ইয়াৰ পৰা আঁতৰাবলৈ সক্ষম হ'লোঁ, এই হ'ল বম্বে মাতৰম। বম্বে মাতৰম এই শব্দ এটা মন্ত্ৰ, এটা শক্তি, এটা সপোন, এটা সংকল্প। বম্বে মাতৰম শব্দটো হৈছে মা, ভাৰতীয় সাধনা, মা ভাৰতীয় পূজা। বম্বে মাতৰম আমাৰ আত্মবিশ্বাস, আমাৰ বৰ্তমান আত্মবিশ্বাসেৰে ভৰাই তোলা। বম্বে মাতৰম এই মন্ত্ৰৰ বাবে নিজৰ উৎসাহ কৰা দেশৰ ৰক্ষভূমুখী মহান ব্যক্তিসকলক, মা ভাৰতীয় সন্তানসকলক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। আৰু এই বম্বে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ উপলক্ষে সমূহ দেশবাসীক আমাৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনাইছোঁ। 1875 চনত বংশীচন্দ্ৰ চট্টোপাধ্যায় দেৱৰ লেখা বন্দে মাতৰম গীতটো গৌৰৱ উজ্জ্বলভাৱে 150টা বৰ্ষ অতিক্ৰম কৰিলে। উক্ত গীতটোত 1882 চনত প্ৰকাশ পোৱা আনন্দ মঠ নামৰ উপন্যাসখনত সন্নিৱিষ্ট কৰা হৈছে। উল্লেখযোগ্য ভংগ বিৰোধী আন্দোলন, স্বদেশী আন্দোলন, স্বাধীনতা আন্দোলন মূল মন্ত্ৰ হৈ পৰে বাবে জৱাহৰলাল নেহৰুদেৱে বিৰোধিতা কৰিছিল। ৰাষ্ট্ৰীয় বন্দে মাতৰম 150 বছৰ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেতৃত্বত পূৰ্ণাংগ বন্দে মাতৰম গীতটো পৰিৱেশন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী হাতত লৈছে গোটেই ভাৰতবৰ্ষত। মই ভাবোঁ এই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বম্বে মাতৰম অনুষ্ঠান বিভিন্ন ৰাষ্ট্ৰত, বিভিন্ন জিলাত, বিভিন্ন অনুষ্ঠানত আজি আয়োজন কৰা হৈছে। আমি যেনেকৈ আয়োজন কৰিছোঁ, মই ধন্যবাদ জনাব বিচাৰোঁ সংবাদ বন্ধুসকলক, আৰু লগতে এই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। মই এই বিষয়ে জাষ্ট থুলমূলকৈ ক'লোঁ। আমাৰ সকলো এই বম্বে মাতৰমৰ ওপৰত আমাৰ সন্মানীয় মাজুলী কলেজৰ প্ৰিন্সিপাল দেৱজিৎ শইকীয়াক তেখেতৰ লগত মত বিনিময় কৰিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। তেখেতে যথেষ্ট অধ্যয়ন কৰে আৰু তেখেতৰ ওপৰত মোৰ বিশ্বাস আছে, আৰু আপোনালোকৰ লগত তেখেতে মত বিনিময় কৰিবৰ বাবে অনুৰোধ জনাই
মই ইমানেই কৈ মোৰ মাত্ৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।